প্ৰিয় অনুৰাগীসকল মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ যি নতুন হেল্থ ইঞ্চুৰেঞ্চ স্কিম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা তাৰ যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কমপ্লিট কৰিব, যদি আপুনি এজন পেঞ্চনাৰ হয় বা আপুনি যদি এজন ৰিটায়াৰ্ড পাৰ্চন হয়, তেতিয়া আপোনালোকে এই যে স্কিমটো আছে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কেনেকৈ কমপ্লিট কৰিব মই অলৰেডি ভিডিঅ' দি দিলোঁ। এতিয়া এই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কৰিবৰ কাৰণে আপোনালোকৰ কি ডকুমেণ্ট দৰকাৰ হ'ব বা আপোনালোকে কি ডকুমেণ্ট আপলোড কৰিব লাগিব এই ৱেব পৰ্টেলটোত মই আজি এই ভিডিঅ'টোৰ জৰিয়তে দেখাই দিম। আৰু ভৱিষ্যতেও যে আপোনালোকে যদি ৰিম্বাৰ্চমেণ্ট প্ৰচেছটো কেনেকৈ কৰে সেইটো যদি জানিব বিচাৰিছে মই অলৰেডি ভিডিঅ' দি দিম। ডিষ্ট্ৰিক্ট ৱাইজ কি হস্পিটেল এই ৱেব পৰ্টেলটোত উপলব্ধ হৈ আছে তাৰ বিষয়ে যদি জানিব বিচাৰিছে মই অলৰেডি ভিডিঅ' দি দিম। সেইবাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি থ'ব। আহকচোন আমি এই ভিডিঅ'টো চাওঁ। ফাৰ্ষ্টতে ইয়াতে চাওক আপোনালোকৰ গোটেই ডিপেণ্ডেণ্টসকলৰ ডিটেইলছখিনি দেখিবলৈ পাব। আপোনাৰ নামটো ইয়াতে দেখিবলৈ পাব, লগতে ইয়াতে চাওক ৰিলেশ্যন প্ৰাইমেৰী হিচাপে দেখিবলৈ পাব, ডেট অফ বাৰ্থটো দেখিবলৈ পাব, লগতে আপোনালোকৰ ডকুমেণ্ট আপলোড ইনকমপ্লিট দেখাই আছে। তলে যদি মন কৰে আপুনি যাক ডিপেণ্ডেণ্ট হিচাপে এড কৰিছিলে তেওঁলোকৰো গোটেই ডিটেইলছখিনি ইয়াতে ওলাই পৰিব, ডেট অফ বাৰ্থ, লগতে আপোনালোকৰ ইয়াতে চাওক ডকুমেণ্ট আপলোড ইনকমপ্লিট দেখাইছে। এতিয়া মই আপোনালোকক দেখাম আপোনালোকে কিনো ডকুমেণ্ট ইয়াতে আপলোড কৰিব লাগিব যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কৰিব। তাৰ বাবে আপোনালোকে চাওক আপলোড ডকুমেণ্টত ক্লিক কৰক। যেতিয়া ইয়াতে ক্লিক কৰিব এতিয়া চাওক ফাৰ্ষ্টতে আপোনালোকে যি ডকুমেণ্ট আপলোড কৰিব লাগিব সেইখন হৈছে পেঞ্চন প্ৰুফ। আপোনালোকে নিজৰ পেঞ্চনৰ যি ফৰ্ম থাকে সেই পেঞ্চন ফৰ্মখন আপোনালোকে স্কেন কৰি ল'ব, PDF বা JPG ফৰ্মেটত ৰাখি সেইখন আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। চ' প্ৰথম ডকুমেণ্টখন হৈছে পেঞ্চন ফৰ্ম, ছেকেণ্ডখন হৈছে আপোনালোকৰ চাওক ইয়াতে এমপ্লয়ী ইণ্ডিভিজুৱেল ফটো। আপোনালোকে নিজৰ এখন পাছপোৰ্ট চাইজ ফটোগ্ৰাফ ৰাখি ল'ব আৰু সেইখন আপোনালোকে স্কেন কৰি পেলাই ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব। হ'ল নেক্সট এতিয়া চাওক কেঞ্চেল বেংক চেক। আপোনালোকৰ বেংকৰ এখন কেঞ্চেল চেকবুক ৰাখিব আৰু সেইখন আপোনালোকে স্কেন কৰি PDF বা JPG ফৰ্মেটত ৰাখি আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। চ' সেইখন হৈছে আপোনালোকৰ 3 নম্বৰখন ডকুমেণ্ট যিখন দৰকাৰ হ'ব। 4 নম্বৰখন চাওক ফাৰ্ষ্ট পেজ অফ পাছবুক। আপোনালোকৰ যি বেংকৰ পাছবুকখন আছে সেই পাছবুকৰ যি ফ্ৰণ্ট পেজটো আছে সেইখন আপোনালোকে স্কেন কৰি পেলাই ইয়াতে আপলোড কৰি দিব। তাৰপিছত পিছৰ ডকুমেণ্টখন হৈছে লাষ্ট 3 months পেঞ্চন ক্ৰেডিটেড কপি। আপোনালোকৰ যে পেঞ্চন ক্ৰেডিট হয় বা আপোনালোকৰ যে একাউণ্টত সোমায় তাৰ গোটেই ডিটেইলছখিনি আপোনালোকে ৰাখিব বা আপোনালোকৰ যি পাছবুকত তাৰ গোটেই ষ্টেটমেণ্টসমূহ থাকে সেইখন আপোনালোকে স্কেন কৰি পেলাই ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব। চ' সেই ডকুমেণ্টখনো আপোনালোকে ৰেডি কৰি থ'ব। নেক্সট ইয়াতে চাওক প্ৰাইমেৰী আপোনালোকৰ আধাৰ কাৰ্ডখন আপলোড কৰিব লাগিব। চ' আপোনাৰ নিজৰ আধাৰ কাৰ্ডখন আপোনালোকে স্কেন কৰি পেলাই ইয়াতে আপোনালোকে আপলোড কৰি দিব। চ' এতিয়া আপোনালোকৰ কি ডকুমেণ্ট লাগে দেখিলে। এতিয়া মই আপোনালোকক যি ডিপেণ্ডেণ্টসমূহ এড কৰিছিলে সেই ডিপেণ্ডেণ্টসমূহৰ কি ডকুমেণ্ট আপলোড কৰিব লাগিব সেইটো আমি চাওঁচোন আহক। প্ৰথম চাওক ইয়াতে আপোনালোকে নিজৰ ৱাইফক এড কৰিছিলে। এতিয়া ৱাইফৰ গোটেই ডিটেইলছখিনি আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। ইয়াতে ডেট অফ বাৰ্থ চাওক আৰু ডকুমেণ্ট আপলোডৰ ক্ষেত্ৰত ইয়াতে চাওক ইনকমপ্লিট আছে। চ' ইয়াতে ডকুমেণ্ট আমি আপলোড কৰিম। ফাৰ্ষ্ট ডকুমেণ্টখন হ'ব চাওক ID প্ৰুফ হ'ব, এখন আধাৰ কাৰ্ড বা আপোনালোকৰ ভোটাৰ কাৰ্ড বা আপোনালোকৰ পান কাৰ্ড ইয়াতে আপলোড কৰিব লাগিব। যিকোনো এখন গভ ID আপোনালোকৰ ৱাইফৰ ইয়াতে আপোনালোকে স্কেন কৰি পেলাই আপলোড কৰি দিব। হ'ল নেক্সট ডকুমেণ্টখন আপোনালোকে ইয়াতে চাওক ৰিলেশ্যনশ্বিপ প্ৰুফৰ ক্ষেত্ৰত আপোনালোকে মেৰিজ চাৰ্টিফিকেটখন দিব লাগিব। যিসকলৰ মেৰিজ চাৰ্টিফিকেট নাই তেওঁলোকে ৱাইফৰ আধাৰ কাৰ্ডখন ইয়াতে আপলোড কৰিব লাগিব। আৰু এটা কথা মন কৰিব আপোনালোকৰ যি আধাৰ কাৰ্ড থাকে ৱাইফৰ আধাৰ কাৰ্ডখনৰ বেক চাইডে যি এড্ৰেছ অপশ্যনটো থাকে তাত আপোনাৰ নামটো থাকিব লাগিব, যে ৱাইফ অফ আপোনাৰ নামটো এনেকৈ থাকিব লাগিব। বা আপোনালোকে ভোটাৰ কাৰ্ডো দিব পাৰে, ভোটাৰ কাৰ্ডত আপোনালোকৰ নামটো থাকে। সেইখন ডকুমেণ্ট আপোনালোকে স্কেন কৰি পেলাই ইয়াতে আপলোড কৰি দিব। নেক্সট এতিয়া আপোনালোকৰ স্পাউচৰ ইণ্ডিভিজুৱেল ফটো লাগিব। আপোনাৰ ৱাইফৰ এখন পাছপোৰ্ট চাইজ ফটোগ্ৰাফ ৰাখি ল'ব আৰু সেইখন আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। ইয়াতে আপলোড অপশ্যনটো ক্লিক কৰক। আৰু এটা কথা মই আপোনালোকক দেখাই দিছোঁ চাব দেই। ইয়াতে চাওক এড ডিপেণ্ডেণ্ট যদি আপোনালোকে ক্লিক কৰে তলত ইয়াতে অকল যদি ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত আপোনালোকে চাই চাওক ইয়াতে স্পাউচ মানে আপোনালোকে নিজৰ ৱাইফকহে এড কৰিব লাগিব। আপোনালোকে কোনো চন বা আপোনালোকে দাটাৰক ইয়াতে এড কৰিব নোৱাৰে। নেক্সট আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কেনেকৈ কৰে তাৰ যদি গোটেই ডিটেইলছখিনি চাব বিচাৰিছে মই অলৰেডি ভিডিঅ' দি থৈছোঁ। সেইবাবে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি সেই ভিডিঅ'টো চাই ল'ব। ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজতো শ্বেয়াৰ কৰি দিব। আৰু ভৱিষ্যতে যদি আপোনালোকে যদি হস্পিটেলত এডমিট হয় তেতিয়া আপোনালোকে কেনেকৈ মেডিকেল ৰিম্বাৰ্চমেণ্টটো ক্লেইম কৰিব মই তাৰ গোটেই ভিডিঅ'খিনি লৈ আহিম। সেইবাবে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি থ'ব। আজিলৈ ইমানেই আছিলে, ধন্যবাদ।